Good evening everyone, class 9. আকৌ মই পুনৰবাৰ তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আটাই যাতে ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলে চেনেলটোলৈ আহি মই যিখিনি পাঠ পঢ়াম সেইখিনি যে মনোযোগেৰে শুনা। কিবা প্ৰব্লেম থাকিলে আকৌ মোক এই চেনেলটোলৈ জনাবা। আজি মই তোমালোকক অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ গল্পটো বুজাব ওলাইছোঁ। ইয়াৰ লিখক হ'ল জয়ন্ত মাধৱ বৰা। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল, অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। একবিংশ শতিকাৰ বাবে এক অভিশাপ। সাম্প্ৰতিক অসমৰ কাৰণে জ্বলন্ত সামাজিক সমস্যা। দূষিত বায়ু, অবাঞ্ছিত বিশৃংখল শব্দ, মাটি, পানী এইবোৰৰ প্ৰদূষণে আমাৰ চৌপাশৰ পৰিৱেশ যেনেদৰে প্ৰদূষিত কৰি মানুহৰ সুস্থ জীৱন ধাৰণ প্ৰণালীত প্ৰতিকূলতাৰ সৃষ্টি কৰে, ঠিক সেইদৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰেও প্ৰেম, মমতা, মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কলুষিত কৰে। জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। অথচ এই অন্ধবিশ্বাস, কুসংস্কাৰ, উৰাবাতৰি, অপপ্ৰচাৰ মানুহে সৃষ্টি কৰে। মানুহে মানুহৰ শত্ৰু হৈ পৰে। সেই অৰ্থত অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। গতিকে আমাক জয়ন্ত মাধৱ বৰাই কৈছে যে অন্ধবিশ্বাসটো, কুসংস্কাৰটো পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা বুলি কৈছে। যেনেকৈ মানৱ সমাজ চাৰিওফালৰ প্ৰদূষণে পৰিৱেশ যেনেকৈ প্ৰদূষিত কৰে, ঠিক সেইদৰে সুস্থ মানৱ জীৱনকো প্ৰেম, মমতা, মানৱতা আদি প্ৰমূল্যবোধক আঘাত কৰে আমাৰ এই অন্ধবিশ্বাস আৰু কুসংস্কাৰসমূহে। অন্ধবিশ্বাস, কুসংস্কাৰ আৰু উৰা বাতৰি বুলি কোনবোৰক কোৱা হয়? এতিয়া আমাৰ কথা হ'ল যে আমাক যে তেখেতে কৈছে যে অন্ধবিশ্বাস, কুসংস্কাৰ আৰু উৰা বাতৰি এইবোৰনো কোনবোৰক কোৱা হয়? এতিয়া আমি জানিব লাগিলে ইয়াৰ বিষয়ে। যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক, ধাৰণাক, ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে, সেইবোৰেই অন্ধবিশ্বাস। যিবোৰ নীতি, নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে, সেইবোৰেই কুসংস্কাৰ। সংস্কাৰ এক জীৱন পদ্ধতি, কিন্তু সেই সংস্কাৰে যদি মানুহৰ সভ্যতাক নতুন নতুন চিন্তাৰে উজ্জীৱিত কৰি সময়ৰ লগত দৌৰাৰ পৰিৱৰ্তে স্থিতাৱস্থাক বাহাল ৰাখে, তেন্তে সেই সংস্কাৰ আদৰণীয় নহয়। কুসংস্কাৰে মানুহৰ চিন্তাৰ দিগন্তক প্ৰসাৰিত নকৰে। আকৌ যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবে উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য, বিবেকশূন্য কিছু লোকে সেই বাতৰিক সত্য বুলি বিশ্বাসো কৰে, সেয়াই হ'ল উৰা বাতৰি। তোমালোকে বুজি পালা উৰা বাতৰি, অন্ধবিশ্বাস। এতিয়া অতীজৰে পৰা আমাৰ সমাজখন অন্ধবিশ্বাসে আৱৰি থকাৰ উদাহৰণ বহুত পোৱা যায়। 1826 খ্ৰীষ্টাব্দত 93 সন্ধিৰ পিছত অসম যেতিয়া ব্ৰিটিছৰ অধীনলৈ আহিল, সেই সময়তে উজনি অসমৰ শদিয়ালৈ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে আহিছিল মিছনাৰীসকল। শদিয়াত মিছনাৰীসকল বহু প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈছিল। শদিয়াৰ সেমেকা জলবায়ুত তেওঁলোকৰ অসুখ আৰম্ভ হৈছিল। কলেৰাত আক্ৰান্ত হৈছিল। কেৱল মিছনাৰীসকলেই নহয়, সেই সময়ত কলেৰাত স্থানীয় লোকসকলো আক্ৰান্ত হৈছিল। মিছনাৰীসকলে স্থানীয় লোকসকলক কলেৰাৰ পৰা উপশম পাবৰ বাবে কলেৰা নিৰ্মূলৰ বড়ি খাবলৈ দিছিল। কিন্তু স্থানীয় লোকসকলে সেই বড়ি খাবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে ভাবিছিল কোনোবা অপদেৱতাৰ কুপ্ৰভাৱৰ বাবেহে কলেৰাৰ দৰে বেমাৰবোৰ হৈছে। সেয়েতো বেমাৰ ভাল হ'বৰ বাবে বড়ি খোৱাৰ পৰিৱৰ্তে পূজা পাতল কৰিবলৈ আৰম্ভ কৰিছিল। তন্ত্ৰ মন্ত্ৰ, বেজৰ সহায় লৈছিল। দৰৱ খোৱাৰ পৰিৱৰ্তে বেজৰ মন্ত্ৰপুত পানীহে খাইছিল। সেই পানী খাই মানুহ বেছিকৈহে মৃত্যুমুখত পৰিছিল। অসুখ ভাল হ'ব পাৰে, বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা ঔষধ খাব লাগে। তাৰ পৰিৱৰ্তে সেয়া কোনো অপদেৱতাৰ কাম, অপদেৱতাক পূজা পাতল দি
সন্তুষ্ট কৰিলে অসুখ ভাল হৈ যাব, এনেধৰণৰ বিশ্বাসবোৰে হ'ল অন্ধবিশ্বাসৰ উদাহৰণ। তোমালোকে নিশ্চয় গম পালা যে অন্ধবিশ্বাস কি বস্তু। যেতিয়া মানে কলেৰা মহামাৰীৰ নিচিনা হৈছিল 1926 চনত 93 সন্ধিৰ পিছত, তেতিয়া তেওঁলোকে শদিয়ালৈ যাব লগা হৈছিল মিছনাৰী খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ কাৰণে। তেতিয়া সেই ঠাইত মানে সেমেকা জলবায়ুৰ কাৰণে বহু মানুহৰ অসুখ হৈছিল। সেই অসুখ কলেৰা হওঁতে মিছনাৰীসকলে তেওঁলোকৰ কলেৰা উপশম কৰাৰ নিৰ্মূলৰ কাৰণে তেওঁলোকে বড়ি খাবলৈ দিছিল। তাৰ পৰিৱৰ্তে তাৰে স্থানীয় মানুহে বড়ি খালে এইটো অপদেৱত নহয়, ভাল নহয় বুলি, এইবিলাক অপদেৱতাৰে কাম বুলি বা পূজা পাতল মন্ত্ৰ পাঠৰ দ্বাৰা এইবিলাক ভাল হ'ব বুলি তেওঁলোকে অন্ধবিশ্বাস কৰিছিল। তেওঁলোকে এনেকুৱা কৰি বহু মানুহ মৃত্যুমুখত পৰিব লগা হৈছিল। গতিকে তেওঁলোকে ভাবিছিল যে এইবিলাক বড়ি খালে মানুহৰ বেছিহে হ'ব বেমাৰ। গতিকে তেওঁলোকৰ মতে যদি মানে পূজা পাতল দিয়া যায় বা মন্ত্ৰপাঠ কৰা যায়, তাৰ পৰাহে এই তন্ত্ৰ মন্ত্ৰ জাৰা ফুকা কৰিলেহে মানুহ যেন ভাল হ'ব, এইবিলাক তেওঁলোকে বিশ্বাস কৰিছিল। সেইবিলাকে হৈছে সেই অন্ধবিশ্বাসে হৈছে মানুহৰ অন্ধবিশ্বাস। আকৌ স্থানীয় কিছু লোকে উপায়হীন মিছনাৰীসকলৰ পৰা কলেৰা উপশম হোৱাৰ বড়ি খাইছিল। কিন্তু সমাজৰ বাকী লোকসকলে মিছনাৰীসকলৰ পৰা লৈ বড়ি খোৱা লোকসকলৰ জাত গ'ল বুলি অপবাদ দি সমাজৰ পৰা এঘৰীয়া কৰিছিল। বেলেগ ধৰ্মৰ মানুহৰ হাতৰ পৰা কিবা খালে জাত কুল যায়, এইবোৰ কুসংস্কাৰৰ উদাহৰণ। ধৰ্ম জাতি কুল লৈ আমাৰ সমাজত বহুতো কুসংস্কাৰ আছে। এই কুসংস্কাৰবোৰে বহু সময়ত জটিল সামাজিক সমস্যাৰ সৃষ্টি কৰে। আকৌ এটা কথা হ'ল যে তাৰে স্থানীয় মানুহে কিছুমানে আকৌ মানে সেইটো অপদেৱতাৰ পূজা পাতল এইবিলাক বিশ্বাস নকৰি এই মিছনাৰীসকলে দিয়া বড়িকে খালে। তেতিয়া তাৰে স্থানীয় মানুহে সেই আন জাতিৰ পৰা বস্তু খাই জাত যোৱা বুলি কৈ তেওঁলোকক এঘৰীয়া কৰিবৰ কাৰণে উপক্ৰম। ধৰ্ম জাত কুল যায় বুলি তেওঁলোকক মানে বহুতো কুসংস্কাৰ দিছিল যে এইবিলাক মানুহৰ পৰা হ'লে আমাৰ জাত যাব, আমি আমাৰ যিটো ধৰ্মত আছোঁ সেই ধৰ্মৰ পৰা আমি বিচলিত হৈ যাম। এনেকুৱাবোৰে হৈছে মানে এই কুসংস্কাৰবোৰে বহু সময়ত জটিল সামাজিক সমস্যাৰ সৃষ্টি কৰে। সেই মানুহবোৰক এইবোৰে হৈছে আমাৰ কুসংস্কাৰ, যে বেলেগ জাতিৰ পৰা আমি মানুহ হাতেদি খালে আমাৰ জাত পাত যাব, আমি অমুক হ'ম, আমি তমুক হ'ম, দেৱতাৰ পূজা কৰিলেহে আমি ভাল হ'ম। এইবিলাকে হ'ল আমাৰ কুসংস্কাৰ। ভূতক লৈও আমাৰ সমাজত বহুত অন্ধবিশ্বাস আছে। গ্ৰামাঞ্চলত আজিও ৰাতি ভূত ওলায় বুলি বহুতে বিশ্বাস কৰে। দিনত বৰগছৰ তলত বুঢ়া ডাঙৰীয়াই ওলায় বুলি গুজব ৰটে। ফুটুকানিৰ মাজত যখিনীয়ে কিৰিলি পাৰি হাঁহে বুলি কাহিনী শুনায়। সৰু ল'ৰা ছোৱালীক ভূতৰ ভয় দেখুৱাই খাবলৈ শুবলৈ বাধ্য কৰায়। যখিনী আৰু বুঢ়া ডাঙৰীয়াই ভয় দেখুৱাই সৰু ল'ৰা ছোৱালীক নদীৰ পাৰলৈ পুখুৰীৰ পাৰলৈ যোৱাত বাধা দিয়ে। কিন্তু ডাঙৰসকলে এবাৰো ভাবি নাচায় যে সৰুতে মনত সোমাই দিয়া এই ভ্ৰান্ত বিশ্বাসে সৰু ল'ৰা ছোৱালীবোৰে ডাঙৰ হোৱাৰ পিছত অন্ধবিশ্বাস হিচাপে মনত সোপনি পুতি বহে। ফলস্বৰূপে গধূলি হ'লে অকলে বাহিৰলৈ যাবলৈ ভয় কৰে। জয়াল ঠাই পাৰ হওঁতে ভয়ত পেঁপুৱা লাগে। কেৱল গাঁও অঞ্চলতে নহয়, চহৰ অঞ্চলতো ল'ৰা ছোৱালীৰ মনত ভূতৰ ভয় আছে। ল'ৰা ছোৱালী নহয়, ডাঙৰৰো আছে। এইবোৰ অন্ধবিশ্বাসৰ উদাহৰণ। ভূত প্ৰেত যখিনী ডাইনী এইবোৰ অস্তিত্ব বিজ্ঞানে নস্যাৎ কৰিছে। গতিকে এইবোৰ অকল সৰু ল'ৰা ছোৱালীয়ে ভয় নকৰে, ডাঙৰেও বহুতে এইবিলাক ভয় কৰে, ভূতৰ ভয় যখিনীৰ ভয়। গতিকে এইবিলাক একোটা একোটা অন্ধবিশ্বাসৰ উদাহৰণ। বৰ্তমান বিজ্ঞানৰ যুগত ভূত প্ৰেত যখিনী ডাইনী বোলা কোনো বস্তুৱেই নাই। এইবিলাক অস্তিত্ব, এইবিলাক সকলো ভ্ৰান্ত ভাবা এইবিলাক কথাহে। বিজ্ঞানৰ মতে এই সকলো জিৰো মানে একোৱেই নাই, এইবিলাকৰ পৰা কোনো ক্ষতি হ'ব নোৱাৰে। বৰ্তমান সময়তো আমাৰ সমাজত বিশেষকৈ গ্ৰামাঞ্চলবোৰত ডাইনীক লৈ এক অন্ধবিশ্বাসে গা কৰি উঠিছে। ইয়াৰ পৰিণামস্বৰূপে বহুত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আনকি সংঘৰ্ষ বা হত্যা আদি অমানৱীয় ক্ৰিয়াকলাপো সংঘটিত হৈছে। ডাইনী এক সামাজিক ব্যাধি, এক কল্পিত সন্ত্ৰাস। ডাইনী এক ভ্ৰান্ত বিশ্বাস। অঞ্চলটোত কাৰোবাৰ ঘৰত অসুখ হৈছে, দৰৱ খাইছে, ভাল পোৱা নাই, হয়তো উপযুক্ত চিকিৎসা কৰা হোৱা নাই, কিন্তু প্ৰচাৰ কৰি দিয়ে যে বুলি ডাইনীৰ কাৰণে অঞ্চলটোৰ প্ৰায়বোৰ পৰিয়ালত অসুখ বিসুখ দেখা দিয়ে। ডাইনীৰ কাৰণে অসুখ ভাল হোৱা নাই, এই যে উদ্দেশ্য প্ৰণোদিতভাৱে এই ভ্ৰান্ত ধাৰণা মানুহৰ মনত সোমাই দিয়া হয়, সেই ধাৰণাটো লাহে লাহে ইজনৰ পৰা সিজনলৈ বিয়পিবলৈ ধৰে। এটা সময়ত ডাইনী বুলি চিহ্নিতজনৰ দৈনন্দিন জীৱনৰ সৰু সৰু বিসংগতিবোৰ অপদেৱতাৰ কালিকা লগা কাৰ্য বুলি সকলোৱে ভাবিবলৈ আৰম্ভ কৰে। আচলতে ডাইনী বুলি সন্দেহ কৰা মানুহজনৰ তেনেকুৱা কোনো বিসংগতি নাথাকে।
অন্ততঃ বিজ্ঞানে সেই কথা আজিলৈকে প্ৰমাণ কৰিব পৰা নাই। অথচ অঞ্চলটোৰ কিছু লোকৰ অসুখ অপায় অমংগলৰ বাবে এগৰাকী লোকক ডাইনী সজাই সমস্ত দুখ তেওঁৰ ওপৰত জাপি দিয়ে। আচলতে ডাইনী বুলি একোৱেই নাই। কিছু লোকে ঈৰ্ষান্বিত হৈ স্বাৰ্থসিদ্ধিৰ বাবে অপপ্ৰচাৰ চলায়। কাৰোবাৰ হয়তো নিজাকৈ কিবা মানে স্বাৰ্থ থাকে, সেই স্বাৰ্থসিদ্ধিৰ বাবে কাৰোবাৰ ঘৰত ভাল চিকিৎসা হোৱা নাই, বেমাৰী ভাল হোৱা নাই, কাৰোবাৰ ঘৰত কিবা অমংগল হৈছে, সেই বুলি ডাইনী এজনী সজায়। এইবিলাক মানে সমাজৰ ব্যাধি। এইবিলাক আজিৰ যুগত কোনেও এইবিলাক বিশ্বাস কৰিব নালাগে। কাৰোবাৰ গাত আই লম্ভে বুলি, শিৱ লম্ভে বুলি, কিবা ঐশ্বৰিক শক্তি আহি গাত সোমাই বুলি মাজে মাজে হৈচৈ হোৱা শুনা যায়। অদ্ভুত কথা, কিছুমান সেই সময়ত প্ৰকাশ হয়। আইগৰাকীয়ে বা শিৱ লম্ভাজনে বা ঐশ্বৰিক শক্তি লাভ কৰাজনে হেনো চুই দিলে সকলো বেমাৰ ভাল হৈ যায়। মূৰত হাতখন থ'লে সকলো সমস্যাৰ সমাধান হৈ যায়। তেওঁৰ হাতেদি দিয়া পানী অমৃত সমান, খালে সৌভাগ্য লগ দিয়ে। এনেধৰণৰ কথাই তোলপাৰ লগা। আশ্চৰ্যৰ কথাটো হ'ল, একবিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চৰম উন্নতিৰ যুগতো হাতত দামী স্মাৰ্টফোন লৈ শিক্ষিত মানুহৰ লানি নিচিনা সোঁত বয়। সেই আইৰ, সেই শিৱৰ, সেই ঐশ্বৰিক শক্তি লাভ কৰা বুলি গুজব ওলোৱাজনৰ ভৰি দুটা চুবলৈ, তেওঁৰ কাষত থকা পাত্ৰটোৰ পৰা পানী খাবলৈ, সেই পাত্ৰৰ পানী কিমান লেতেৰা ঠিক নাই, সেই সৌভাগ্যৱান হোৱাৰ লোভত সেই লেতেৰা পানীকে পৰম শ্ৰদ্ধাৰে মুখত দিয়ে। আচলতে এইবোৰ অন্ধবিশ্বাসৰে ফল। সহজভাৱে টকা ঘটিবলৈ খুব চতুৰেৰে কৰা এইবোৰ দুষ্ট লোকৰ কাম। মই আজিলৈকে এৰিছোঁ। এইখিনিলৈ মই তোমালোকক বুজালোঁ। যদি কাৰোবাৰ অলপ মানে অসুবিধা হয় বুজাত, তেতিয়াহ'লে এই চেনেলটোলৈ মোক আকৌ সুধিব। মই তোমালোকক আকৌ ভালকৈ এবাৰ বুজাই দিম। এতিয়া মই আজিলৈকে আহিছোঁ।